এনে চালে বেৰে কোবাই কথা ক'ব নালাগে অ আসল কথাটো কওক সময় নাই নহয় ছাৰে গালি পাৰিব কিয় গালি পাৰিব মোৰ কথাটো শুনিলে ছাৰে কিমান ভাল পাব তই চাবিচোন কোনটো কথা তক আৰু ছাৰক মই যোনটো কথা কম এইটো কথা শুনিলে তুহন কিমান ভাল পাবি চাবি আৰু মোক কিমান প্ৰশংসা কৰিব চাই ল তাকেতো সুধিছো বসুদা কোনটো কথা মই তহঁতক যোনটো কথা কম সেইটো কথা তাকেতো কৈছো এই কথাটো আপুনি কেতিয়া ক'ব যদি এটা নকয় তেতিয়াহ'লে মই যাওঁ কোনটো মোৰ কথাটো শুনা লগে লগে মই আহিছো এটা কথা কৈছো শুন মানে মই বিউটিৰ কাৰণে ফাৰ্ষ্ট ক্লাছ ল'ৰা এটা চাইছো অহা বহাগত ইহঁতৰ বিয়া তই কইনা থবা যাব লাগব কি চাই থাক ল'ৰাটো ইমান ভাল নহয় তই লগ পালেহে গম পাবি আপুনি মানে লগ পাইছে কি লগ পোৱাৰ কথা কৈছাহে মোৰ লগৰ ল'ৰা হয় ইণ্টিমেট ফ্ৰেণ্ড কি আপোনাৰ লগৰ ল'ৰা আপোনাৰ লগৰ ল'ৰা এজনে বিউটি পচন্দ কৰিছে তাৰমানে ল'ৰাজনৰ বয়স হৈছে কি বয়সৰ কথা কৈছে আগতে চাই ল হ'ব আপোনাৰ লগৰ ল'ৰা বুলি কওঁতে গম পাইছো সেই ফুলকমলীয়া ছোৱালীজনী সেই বুঢ়া বন্ধুলে বিয়া দিবলৈ আপোনাৰ বেয়া লগা নাই সেইটো কথা ক'বলৈকে অথনিৰ পৰা উফৰি পৰিছে সেই ছোৱালীজনী 8 বয়সতে বিধৱা কৰিবলৈ মন আপোনাৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ মন বুঢ়া তৰাই মোক বুঢ়া বুলি কৈ গেল কোনটো এংগলৰ পৰা বুঢ়াই মই বিয়া পাতবা নৰিম নেকি মোৰ লগৰ ল'ৰাবিলাক এতিয়াহে বিয়া পাতছি ময়ো পাতিম তুমি ৰাতিপুৱা 9 বজাত অফিচলৈ ওলাই যাবা আবেলি 5 বজাত আহিবা মাজত ল'ৰাটোক কোনে চাব অকল ল'ৰাটোৰ মোৰে দায়িত্ব নেকি এনে কি হৈ আছেনো তই কোন মানে থানা মানুহ আছো কি ভয় কৰিব নালাগিছে কাজিয়া পেচাল হৈ আছে সেইকাৰণে সোমাইছো আছা কেছটো কি আৰে চাওক এইবোৰ আমাৰ ঘৰুৱা কথা ইয়াত মাজত নোসোমালে ভাল পাম চাওক বিআইডি মানুহ আছো আপোনালোকে সোমাবলৈ মানা কৰিলে মই সোমাবলৈ বাধ্য হৈছো এনে চিআইডিটো দেখা নাই যাই ইয়াৰ পৰা কাক কথা কৈছে কি কথা কৈছে বহুত ইষ্টা গুগল কৰি আজি মোহন চিআইডি হৈছে থানা কেছ মই বহুত হেণ্ডলিং কৰিছো লগে লগে থানাত মই চাহ বনাই খুৱাইছো নগেনি বাইদেউ যদি ল'ৰা ছোৱালী ৰাখিব লাগিছে মই ল'ৰা ছোৱালীও ৰাখি দিব পাৰিছো মুঠতে মোক যিমান দায়িত্ব দিছে মই এফালৰ পৰা খাই যাওঁ আৰু মানে এফালৰ পৰা কৈ যাওঁ আৰু তুমি কেঁচুৱা ৰাখিব পাৰা এতিয়া হ'লে দেখোন কথাই নাই আমাৰ বাবাটোক এয়াও ৰাখিব পাৰি দেখোন সিদিনা ডক্টৰেও এই কথাটোকে কৈছিলে কথাটো বেয়া নহ'ব ঘৰতে ঘৰতে বুজি আছে আলহীকো বুজাও বুজাম একদম বঢ়িয়াকে বুজাম হা স্বাগতা তুমি এওঁৰ কাৰণে খাবৰ কাৰণে কিবা কিবি লৈ আহা গৈ চোৱা বুজাই আছো দেই আছোন তুমি বহা মই তোমাৰ কাৰণে চাহ একাপ লৈ আহিছো দেই আগতে চৰবত এগিলাচ খাম হ'ব দিয়া যোৱা নেমু চৰবত আনিবা তুমি আহি আমাৰ ঘৰৰ গোটেই সমস্যা সমাধান কৰি দিলা মাক সন্মান কৰিছে দবাই দিম নেকি আজি কি হ'ল আপোনাক চাৰে বিচাৰি আহিলে নেকি বাকলি মই জোঙানে দেৰিকে আহো ছাৰ সেইদিনাখনি কিয় সোনকালে আহে কিয় বিচাৰিছিলে ছাৰে মোক মোৰ কথাটো শুনকচোন চাৰে বিচৰা নাই নহয় বসুমতাৰী চাৰেহে বিচাৰিছে বাকলি ভয় খুৱাই মাৰিবি কেতিয়াবা চাবিচোন কি কৰিম তোক মই কথাটো কবা দিয়াৰ কাৰণেহে কৈছো নহয় বস্তু এছপিনে দি দিবি যে সি মাতিলে মই ঠেং দাঙি দৌৰিম থানা আহি পাইছোহে গেটত ভৰি দিবলৈ নাপালোৱে মাথাটো গৰম কৰিলিয়ে মানে একো এটা ক'ব নোৱাৰি তোমাৰ ওচৰলৈকে আহিছো কাম এটা মোৰ কথা এটা আছে তোমাৰ লগত মই এতিয়া এফালে ওলাই আহিছো পাছত লগ পাম দিয়ক গৈ থাকো কথাটো শুনি যোৱা নাই কেকেটা মোৰ শুনিবলৈ একেবাৰে সময় নাই এইখিনিতে কেবুল কানেকশ্যন এটা দি আহিব লাগে ৰ'বা মোৰ টিভিটোৰ পিকচাৰ অহা নাই মই দেখোন বিল 17 তাৰিখে দিলো এমাহ নহওঁতে কাটি দিলে যে কিবা খেলি মেলি হৈছে নেকি মই কি কৰিব লাগিব মোক সেইটো কোৱাচোন নহ'লে মণিয়াকে কুকুৰে নোখোৱা কৰিছে এটা কাম কৰক আপুনি বৌক টিভিটো অন কৰিবলৈ কওক মই অফিচলৈ ফোন কৰিছো 10 মিনিটতে পিকচাৰ আহি আহিছে হয় নেকি অন কৰি ৰাখক দিয়ক অন কৰি ৰাখক মণি ড্ৰয়িং ৰুম পালোহি কওক কি টিভিটো লগাব লাগে টিভিটো লগালে কি পিকচাৰ আহিব মানে ৰ'ব
লগাইছো ৰ'ব। ক'তা সেই নীলা ৰঙৰ স্কিনখনৰ বাদে দেখোন একো ওলোৱাই নাই। আপুনি মোলে ল'ৰা চাইছে? আৰে ল'ৰাটো তই একবাৰ চাই লবি। ধনী ঘৰৰ ল'ৰা আৰু বহুত ধুনীয়া। তোক এনেকুৱা সুখত ৰাখিব আৰু মৰমো কৰিব। ৰ'ব, মই এতিয়া এইবোৰ কথা ভবা নাই। এতিয়া ভাবিবি সময়ৰ কাম সময়তে ভাববা লাগে। প্ৰথমতে নিজৰ কথা ভাবি লওকচোন। এইবিলাক সুবিধা সময়ৰ কাম সময়তে ভাববা লাগে। এইবিলাক সুবিধা সদায় নাহেতো। বিউটিও, আগতে ল'ৰাটোৰ বয়সটো চাই ল'বা দেই। মই জনাত কিন্তু ল'ৰাটো বসুধাৰ লগৰহে। কি? ল'ৰা নে বুঢ়া সেইটো? বাকলি আপুনি ভাবিলে কেনেকে যে আপুৰা বয়সৰ বুঢ়া এটালে মই বিয়া হ'ম বুলি? দৰকাৰ পৰিলে বিয়াই নহওঁ। এই পাতে মানুহৰ লগত ফটোৱামি কৰিবলৈ আহে। বুঢ়া চল কেনেকুৱা ছোৱালীয়ে বাইলো তৰা চাচোন। এই ল'ৰাটো একবাৰ চাই ল'বা নৰে নেকি? হ'ব, আগতে নিজৰখনৰ কথা ভাবি লওক। পিছে পিছে লাগি নুফুৰিব না। আৰে তই মোক নিজৰ দাদা বুলি ভাবা না নাভাবা? ভাবো। সেইকাৰণে নিজৰ ভনীয়েকজনীৰ কাৰণে নিজৰ বয়সৰ বুঢ়া এডাল চাই দিছে। আৰে মোৰ বন্ধু হ'ব পাৰে, বয়সত মোত কৰি সৰুটো। সঁচাই কৈছে নেকি? মিছা হ'ব লাগিলে আকৌ পাই যাব মতাটো মোৰ পৰা। আৰে তোক মই নিজৰ ভন্টি বুলি ভাবো। মই কিয় তোৰ বেয়া ভাবিম? ঠিক আছে, ল'ৰা মানুহজনক বাৰ্থ চাৰ্টিফিকেটখন লৈ আহিবলৈ ক'ব নিজৰ। যদি কেনেবাকে জালি বাৰ্থ চাৰ্টিফিকেট আনে নহয়, তাৰ বিয়া এই লকআপত আৰু তাৰ পিঠিত সোমৰ জুইকুৰা এই পুলিচৰ লাঠিৰে জ্বলাম মই। পাগলি, 2 দিনমান পিছত তোৰ বিয়া। ইমান খংটো বেয়া। এতিয়া মই ফাইনেল বুলি ভাবো। ল'ৰাটোক থানাত মাতি দিওঁ। থেংক ইউ। তুমি মানে এখন বিয়াত মত দিলাই? বিয়া আৰু এনেকেই হৈ যায় নেকি কৈ দিলে? প্ৰথমতে আহিবলেতো দিয়া, ময়ো চাওঁ মোকনো বিয়া পাতিবলৈ কোন এনেকুৱা মানুহ মৰি আছে। মইতো দেখিবলৈ ইমান ধুনীয়া চুনীয়া নহয় যে মোক পাবলৈ মানুহে একে উত্ৰাৱল হৈ থাকিব। আহকচোন প্ৰথমতে লগ পাই লওঁ। তাকেতো মই কথা এটা বুজা নাই। এই বুঢ়াই আজি তোমাৰ বিয়াৰ পিছত কিয় ইমান লাগি আছে? ভাল ছোৱালী এজনীতো দেখুৱাব পাৰিলেহেঁতেন। তাৰমানে মই বেয়া? মই সেইটো কবলৈ বিচৰা নাই। মানে তুমি শকত যে, হাতীওতো শকত। তাকেতো হাতীটো হ'ল ব্লেক বিউটি, ফেট এনিমেল। তোমাৰ নিচিনা ব্লেক বিউটি, ফেট গাৰ্ল। ইজিনি প্ৰশংসা কৰিলে নে ইটিকিং কৰিলে? মই ধুনীয়া কিন্তু হাতীৰ নিচিনা মৰম লগা। হাতীটো কোনফালৰ পৰা মৰম লাগে? এইখন বেহাৰবাৰী থানাৰ হৰ্ডিংছ। তহঁতে কলৈ লৈ গৈ আছ? আমাৰ ছাৰে এখন খুলি আনিবৰ বাবে কোৱাৰ কাৰণেহে লৈ আহিছো। ছাৰে? হয়, তেওঁ কৈছে এইখন আৰু কাম নাই বুলি। কোন ছাৰে এখন খুলি আনিবৰ বাবে কোৱাৰ কাৰণেহে লৈ আহিছো। ছাৰে? হয়, তেওঁ কৈছে এইখন আৰু কাম নাই বুলি। কোন ছাৰে নামটো পাহৰি গৈছো। থানা কোনোবা অফিচাৰ হয় নেকি? মেডামে কৈছে নেকি বাৰু? বাৰু তহঁতে এতিয়া থানালৈ বল। আগতে কি হৈছে কথাটো মই জানিব লাগিব। বুজিছ? বল। আহি থাক। বল বল। মেনু চবতকৈ বৰ ধুনীয়া বনাইছে। মোহন, বুজিছা আজি তাৰমানে আমাৰ কাজিয়াখন অলপ বেলেগ। আজিখন বেলেগ হয়। কালিখনো বেলেগ আছিল। নহয় মানে মই আৰু পত্নীয়ে চাকৰি কৰো। ল'ৰাটো তেনে অকমানি হৈ আছে, 3 বছৰ হৈছেহে। এতিয়া যিটো সময়ত সি তাৰ লগৰ
ধূলা কৰিব লাগে সেই সময়ত তাক ব্যস্ত ৰাখিব লগা হৈছে তোমাৰ কাৰ্টুন ভিডিঅ' গেম এইবিলাকত যাৰ কাৰণে এতিয়া তাৰ চকুৰ প্ৰব্লেম হৈছে ডক্টৰে কৈছে এতিয়া তাক সমনীয়াৰ লগত খেলা ধূলা কৰিবলৈ দিব লাগে তেতিয়া তাৰ শাৰীৰিক আৰু মানসিকভাৱে বুদ্ধি বিকাশ হ'ব সেইকাৰণে তাৰ লগত খেলিবলৈ তাৰ লগত কথা পাতিবলৈ এজন ল'ৰা লাগে আচ্ছা মই মানে তাৰ লগত খেলিব লাগিব মইতো এতিয়া সৰুৱে হৈ আছো তুমি যদি তাৰ লগত সদায় অকণমান সময় খেলা ধূলা কৰা অকণমান সময় মানে এঘণ্টামান সময় যদি খেলা ধূলা কৰা মই তোমাক পইচা যি লাগে দিম পাৰিবানে পইচা পাতি ইমান কথা নাছে খালি খোৱা বোৱাটো সময়ে সময়ে দি থাকিব লাগিছে সৰু ল'ৰা ছোৱালী যে লিভাৰটো পিটিক পিটিক এলাম দি থাকে তুমি ইয়াতে খাব পাৰিবা তুমি আজিৰ পৰা ইয়াতে খাবা তুমি কেৱল যি খোৱা আগতীয়াকৈ মোক ক'বা স্বাগতাই তোমাক তেনেকৈ বনাই দিব সেইবোৰ বাৰু সকলো হ'ব তুমি আহিব পাৰিবানে মোহন মানে আজিৰ পৰা মই আকৌ এটা চাকৰি জইন হৈছে 5টা ল'ৰা ছোৱালী ইণ্টাৰ কৰা চাকৰি 10 মিনিটতে বোলে টিভিৰ ফটো আহে এতিয়া 3 ঘণ্টা পাৰ হ'ল টিভিত ফটোৱে নাই এই মানুহটোৱে বাৰু মোক মিছা কথা ক'লে নেকি নে কেবুলৰ বিলেই দিয়া নাই উঠোৱা নহয় জানো দিয়া ভাত কেইটামান দিয়া বিৰাট ভোক লাগিছে ভাতৰ ওচৰলৈ যাবলৈ সময়ে পোৱা নাই বেলেগৰ ঘৰত আজি নিমন্ত্ৰণ এভাগ ৰাখো বোলা তোমাৰ আৰু কষ্ট কমিব ৰ'বচোন আপুনিয়ে জানো মোক টিভিটো লগাই থবলৈ কোৱা নাছিলে 10 মিনিটৰ মূৰে মূৰে গৈ টিভিটো চাই আছোগে ক'তা ফটোৱে নাহিল দেখোন নে আপুনি কেবুলৰ বিলেই দিয়া নাই আপোনাক মোৰ বুজি পাবলৈ বাকী কি কথা কোৱা তুমি নিজে দিয়া নাছিলা নেকি মনত পেলোৱা ময়েতো বিলটো দিছিলো কেলে অহা নাই বাৰু তাকে ৰ'বাচোন মোবাইলৰ নাম্বাৰটো ছেভ আছে ইহঁতক যদি সুধো ইহঁতেতো ক'ব পাৰিব তুমি এই পুৰণা বিল এখন লৈ আনাচোন এই তুলি তলত থাকিব লাগে হয় নমস্কাৰ মই কৃষ্ণ কমল খাটনিয়াৰে কৈছিলোঁ হয় আজি মানে আমাৰ 17 দিন মানে হ'ল বিল দিয়া টিভিটোৰ ফটো ওলোৱা নাই নাম্বাৰ হয় হয় 025 829 সেইটোৱে থাকচোন লৰি নাথাকিবা হোল্ড কৰিবলৈ কৈছে ইমান দিন আগতে পইচা দিছো দিলেই দিয়া নাই বোলে কেনেকে পেণ্ডিং থাকিব লক্ষীয়ে তাৰ মানে আমাৰ বিলটো দিয়া নাই সিটো আমাৰ লগত বহুত ভাল কিন্তু বাৰু এনেকুৱা কাম কৰিব লাগে নে কমল ছাৰ মাতিছিল কি কৰিবলৈ থাক মই ডিউটি কৰি আছো ছাৰ থানাৰ হৰ্ডিংছ কলৈ গ'ল কি হ'ল ছাৰ এইটো তই মোক সুধিছ নহয় ইয়াতেতো আছিল ছাৰ তই থকা অৱস্থাত সৰুকেইটাই থানাৰ হৰ্ডিংছ খুলি লৈ গ'ল তই একো গমেই নাপাও কেনেকে খুলি লৈ গ'ল চুপ চেন্স একো কামৰ মানুহ নহয় তই ঐ তহঁতক কোন ছাৰে খুলি দিব দিছিল এইটো কচোন আপোনালোকৰ থানাৰ নাকৰ প্ৰব্লেম থকা ছাৰজন যে তেখেতে আমাক এইখন খুলি নিবলৈ কৈছিল তাৰ মানে এইবিলাক ৰাকেশৰ কাম এইখনৰ হেনো বোলে ইয়াত কাম নাই আমাক এই খুলি লৈ যাবলৈ ক'লে সেইকাৰণে খুলি লৈ গৈছিলোঁ এইখন বোলে কিবা নতুনকৈ ডিজাইন কৰিব আমিনো আৰু এনেকুৱা কাম কৰোঁনে বাৰু হয় চাওকচোন ছাৰ কামটোৰ কাৰণে বিপদে হ'ব আমাৰ এতিয়া ছাৰ ৰাতিপুৱা কিন্তু ৰাকেশ দাই চাইনবৰ্ডখন চাই পেলাই কিবা ভাবি থকা দেখিছোঁ আৰু মই সোধাওঁতে একো নক'লে ছাৰ গুচি গ'ল ছাৰ ঠিক আছে তোমালোক যোৱা তোমালোকৰ গাত একো দুখ নাই ঠিক আছে আহিছোঁ কমল ছাৰ ৰাকেশ
চেৰা বলিয়াক এতিয়াই তই থানালৈ লৈ আহ এতিয়াই হ'ব ছাৰ তেল ফুটিছে ইয়াৰ ব্যৱস্থা মই কৰি আছো আগমাল সোনকালে যোৱা হেল্ল' বন্ধু তই থানাত কালি আহিবি হা তোৰ বিয়াটো খাটাং ছোৱালীয়ে তোক পচন্দ কৰছি তই এতিয়া বিয়াৰ কাৰণে ৰেডি হ'ব পাৰা আৰু শুন আহোঁতে বাৰ্থ চাৰ্টিফিকেটটো আনবি পুলিচৰ মানুহ যে অলপ সন্দেহ কৰে আৰু তই কথা এটা শুনচোন আহোঁতে তোৰ পান কাৰ্ড আৰু ভোটাৰ আইডিটো আনবি হা একদম বিয়া মস্তি হ'ব চাই হৰি অ' ছাৰ এইটো ৰাস্তা মানুহ অহা যোৱা কৰাৰ মানে ছাৰ মই ইম্পৰ্টেণ্ট ফোন এটা কৰিছিলোঁ মানে থানাত ভাল খবৰ এটা আছে ছাৰ থানাৰ ভাল খবৰ অ' ছাৰ শুনিলে আপোনাৰো মনটো ভাল লাগি যাব কথাটো কওক আমাৰ বিউটিৰ বিয়াত ঠিক হৈছে ছাৰ ল'ৰাটো মই চাইছোঁ বহুত ভাল ল'ৰা ছাৰ মই থানাত আজি মাতি দিছোঁ তাক এবাৰ ল'ৰাটোৰ লগত কথা পাতিব নেকি ছাৰ মানে আপুনি কথা পতাটো আমাৰ ষ্টাফৰ সকলোৱে বিচাৰিছে ননচেন্স ইয়াত ছোৱালীৰ বিয়া ঠিক কৰিবলৈ আপোনালোক আছে হা থানাৰ সন্মুখৰ পৰা থানাৰ হৰ্ডিংছ খুলি লৈ গৈছে আৰু আপোনালোকে একো গমেই নাপায় এয়া কৰিবলৈ ইয়াত আছে হা ভালকৈ যদি ডিউটি কৰিব মন আছে ভালদৰে মন দি কাম কৰিব নহ'লে ৰিজাইন দিব মোৰ মূৰটো খাবলৈ ইয়ালৈ নাই হ'ব ছাৰ বিয়া ঠিক কৰে কথা পাতিব লাগে এনেকুৱা ছাৰে ইমান ভাল খবৰ এটা আনছো ভালহে পাব লাগে উল্টাকে দমহে দি গেল সঁচাকে ছাৰে খঙালে এসাঁজতে ইমানবোৰ আলু পিঁয়াজ দিবানে ভাত বনালাই নেকি ৰান্ধিবলৈ আহিছোহে অকণমান ধৈৰ্য ধৰকচোন আলু ভাজিখিনি হ'লে খাব পাৰিব তুমি ভাতটো বন্ধ কৰাচোন কিয় নিমন্ত্ৰণ এটা আছে খাবলৈ যাওঁ এই দুপৰীয়াখন ক'ত নিমন্ত্ৰণ আছে দুপৰীয়াই মাতিছে হঠাৎ এনেকে নিমন্ত্ৰণ আহিল যে তুমি বৰ প্ৰশ্ন কৰা ভাত খাবলৈ মাতিছা ভাতকেইটা খাই গুচি আহিলে হ'ল সোনকালে ওলোৱা মই বাটত বুজাই দিম দুপৰীয়াখন কোনে ভাত খাবলৈ মাতিলে